guys, welcome back to my YouTube channel Dipsika's vlog. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। পুনৰবাৰ স্বাগতম জনাইছো মই এটি অন্য ভিডিঅলৈ আৰু আজি vlogটো ষ্টাৰ্ট কৰিছো বহুত জলদি আৰু মানে এনেকে এটো ভজত পুৰা মানে কি কম নেচাৰেল লুক এটো। তো আজি হৈছে মেকেনেছবুৰী গাঁও থিয়েটাৰ আৰু যোৱা বছৰৰ vlogটো আপোনালোকে নিশ্চয় চাইছে থিয়েটাৰৰ আৰু তাতে আমি কাপল ডান্স কৰিছিলো। তো আজিও আমাৰ হে তেনেকাই আৰু কাপল ডান্স আছে আৰু ভন্টি আৰু মই কৰিম। মানে আজি আমাৰ ছোৱালী কম। যোৱা বছৰ আমাৰ ছোৱালী কিমান আছিল? 3 জনী। যোৱা বছৰ ছোৱালী 3 জনী আছিল আৰু এবছৰ আমাৰ ছোৱালী 2 জনী, ভন্টি আৰু মই। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। থিয়েটাৰত কি হয়, আমি কি নাচো, কি কথা আৰু মোৰ লগত কাপল ডান্সৰ পাৰ্টনাৰ কোন, গোটেইখিনি জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাকক। আশা কৰোঁ ভাল পাব। তো হে গাইজ, আমি বৰ্তমান ওলাই মেলি আমাৰ ৰেডি হৈ গ'লো আৰু আপোনালোকক বেছি দেখাব নোৱাৰিলোঁ কাৰণ আমাৰ ইমানেই দেৰি হৈ গ'ল। থিয়েটাৰ ভাইবছ আজি পাৰ্টনাৰ হ'ব এইফালে আজি নাটকৰ নৃত্য পৰিচালক আমাৰ গাঁৱৰ হীৰকক আমি মঞ্চৰ ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ হীৰক দাক হেৰি কৰা হ'ব, সম্বৰ্ধনা জনাব। মই আপোনাক দেখাই আছোঁ। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই গৌতম নাথক অনুৰোধ জনাইছোঁ। सुकूरे आसुतिया बातेरे खुकुलाए जाकदा और लमे मोय सोमको कपाही सदर और खेमका आसल खोदे কিমান ভাল লাগিল কেমেৰামান ধুনীয়া লাগিছে কিন্তু এফালে মোৰ পাৰ্টনাৰ কেনেকৈ মোৰ লগত নাচি কৰি আজি মই নহয় কি হ'লে তোমাৰ অনুভৱ নাই বিকজ মই চলাই নিছোঁ পাৱাৰ আৰু এইফালে কেনেকুৱা লাগি নাচি আমাৰ লগত মোৰ লগত মানে মোক চাই পেলাই নাচিছে বাৰু পিকচাৰত এতিয়া ৰাখিছে। তো এতিয়া আমাৰ আছে নেক্সট পাৰফৰ্মেঞ্চ আৰু আমি ফাৰ্ষ্ট পাৰফৰ্মেঞ্চটো দিলোঁ ন কবিতা ফাৰ্ষ্ট পাৰফৰ্মেঞ্চটো দিলোঁ যিটো আপোনালোকে চালে। তো এতিয়া আমাৰ আছে নেক্সট পাৰফৰ্মেঞ্চ। তো সেইটো আপোনালোকক মই দেখাম কেনেকুৱা হৈছে, ক'ব কেনেকুৱা লাগিছে মোক ক'ব। নিজৰ মেকআপ নিজে কৰিছোঁ, কেনেকুৱা লাগিছে ক'ব মোক।
একো এটা নকৰাকৈ মই থাকিবলৈ টান পাইছোঁ এতিয়া ভিতৰলৈ যোৱা হাত মুখ ধুই ভাত খাবই যোৱা সেইবোৰ কথা যি আজিয়ে ক'লা যোৱা এতিয়া যোৱা হ'ব ৰ'বাচোন চোৱা এইফালে এই পঠাখন খাবা অঁ দিয়া কি হ'ল জুই তো সেই গাইছ আজি ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকে লাইক কমেণ্ট আৰু লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকে আৰু আমাৰ প্ৰগ্ৰেম কালি ভালকৈ খতম হৈ গ'ল ভিডিঅ' আপোনালোকক ভালকৈ ইমান দেখাব নোৱাৰিলোঁ যিহেতু আমাৰ ওলোৱা দেৰি হৈ গৈছিলে তো ইমান কৰিব নোৱাৰিলোঁ যদিও আপোনালোকক অকণমান দেখালোঁ সিমানেই এইটো এটা মেমৰেবল ডে চ' ৰাখি থৈছোঁ ইউটিউবৰ জৰিয়তে মোৰ মানে আৰু লাইফৰ তো সিমানেই এতিয়া আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বিয়া আহি আছে যদি মই পাৰোঁ তাত ভ্লগ কৰিম আপোনালোকক দেখাম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে ভিডিঅ'সমূহ পাই থাকে তো বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে